আমাৰ বিধায়ক, আমাৰ ৰাতুলনাথ সমাজকৰ্মী, এছাম ব্যৱসায়ী আৰু কিছুমান যুৱকে যি প্ৰচেষ্টা গ্ৰহণ কৰিছিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। ইংৰাজী নৱবৰ্ষ উপলক্ষে ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত শ্বহীদ উদ্যানত জ্যেষ্ঠসকলৰ সৈতে এখন টেক শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান সম্পন্ন হয় আজি। ৯৮ গৰাকী বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা নাগৰিক মঞ্চৰ। ১ জানুৱাৰীৰ দিনটোত ঢেকিয়াজুলি শ্বহীদ উদ্যানত অঞ্চলটোৰ ৯৮ গৰাকী বয়োজ্যেষ্ঠ নাগৰিকক ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চই সম্বৰ্ধনা জনায়। ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত প্ৰতি বছৰে ১ জানুৱাৰীত আয়োজন কৰা জ্যেষ্ঠসকলৰ সৈতে এখন টেক শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানটি আজি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। ইংৰাজী নৱবৰ্ষ উপলক্ষে আয়োজন কৰা এই ব্যতিক্ৰমী অনুষ্ঠানত বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ ৯৮ গৰাকী বয়োজ্যেষ্ঠ নাগৰিকক নাগৰিক মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে কোভিড কেন্দ্ৰিক পৰিস্থিতিত যোদ্ধাৰ দৰে কাম কৰা স্বেচ্ছাসেৱী অনুষ্ঠানৰ কৰ্মকৰ্তা, মানৱ অধিকাৰ কৰ্মী আদিক সম্বৰ্ধনা জনোৱা হয়। দিনৰ 10:30 বজাত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি খগেন্দ্ৰনাথ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত জ্যেষ্ঠসকলৰ সৈতে এখন টেক শীৰ্ষক অনুষ্ঠানটি ঢেকিয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা প্ৰবীণ সাংবাদিক শিক্ষাবিদ ৰমেশ চন্দ্ৰ বৰাই উদ্বোধন কৰে। তেওঁ কয়, জ্যেষ্ঠ নাগৰিকসকলৰ সমাজ পথ প্ৰদৰ্শক, সমাজৰ উত্তৰণত তেখেতসকলৰ অৰিহণা থাকেই। উল্লেখ্য যে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ হেমচন্দ্ৰ গৌতম, ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱভূষণ মহন্ত, ঢেকিয়াজুলি শাখা পেঞ্চনাৰ সন্থাৰ সভাপতি কৰুণা দত্ত বৰা, বৰগাঁও নাহৰবাৰী স্নাতক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৰেন্দ্ৰ খনাল, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাকৰ বৰ্মন, মহকুমা নাগৰিক মঞ্চ উপদেষ্টা বেণুধৰ নাথ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুবৰ্ণ শইকীয়া, লেখিকা শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাম বাহাদুৰ সূতাৰ, নৱয় কুমাৰ নাথ আদিয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ছবিলাল উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সম্পাদক নাৰায়ণ ফয়েলে আঁত ধৰা অনুষ্ঠানটিত ঢেকিয়াজুলি জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি ধ্ৰুৱপ্ৰসাদ নাথ, কাৰ্যকৰী সভাপতি বগীৰাম বড়ো, ভাৰতীয় চিকিৎসক সন্থাৰ ঢেকিয়াজুলি শাখাৰ সভাপতি ডক্টৰ JK নাথ, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ নাথ, প্ৰাক্তন সভাপতি ললিত বৰুৱা, সদৌ অসম নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক নীলকান্ত কলিতা, শোণিতপুৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অমৃতমাচি দৈমাৰী, শোণিতপুৰ জিলাৰ ৰাভা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰ্গ ৰাভা, সংস্কৃত ভাৰতী অসমৰ সভাপতি কুমুদ বৰঠাকুৰ, অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নৰেশ্বৰ উপাধ্যায়, লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰিয়াজউদ্দিন আনচাৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ অধ্যাপক কুলপ্ৰসাদ শৰ্মা, প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰবীন নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক ফণীন্দ্ৰ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া বিপিন চন্দ্ৰ শৰ্মা, মানিক বৈশ্য, অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰফুল্ল দাস, ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন শইকীয়া, লক্ষীনাথ বেজবৰুৱা একাডেমীৰ অধ্যক্ষ কাজল বৰা, ঢেকিয়াজুলি শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অনুপমা দাস, সম্পাদিকা ৰঞ্জুন নাথ, ঢেকিয়াজুলি সূৰ্যষষ্ঠী পূজা সমিতিৰ সভাপতি ৰামবিলাস জয়ছোৱাল, ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ভগৱান বৈশ্য, অৱসৰপ্ৰাপ্ত বেংক বিষয়া দেৱী প্ৰসাদ অধিকাৰী, অমূল্য বৰা, বানেশ্বৰ মিৰ্ধা, পুষ্পলাল উপাধ্যায়, টিকাৰাম ভট্টৰায়, বয়োজ্যেষ্ঠ মহিলা সমাজসেৱিকা ভোগেশ্বৰী দেৱী, গাঁওৰক্ষী বাহিনীৰ অৱসৰপ্ৰাপ্ত চক্ৰ সংগঠক জয়ৰাম বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক শিল্পী নৰেন্দ্ৰনাথ হালৈ, হীৰেণ নাথ, দেহিৰাম, সমাজকৰ্মী দিলীপ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জোনাকী বড়ো, গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত ঋণ সম্প্ৰসাৰণ বিষয়া চন্দ্ৰ কটুৱাল, ফাৰ্ষ্ট হপৰ স্বেচ্ছাসেৱী অনুষ্ঠান ফাৰ্ষ্ট হপৰ সম্পাদক দেৱাশিষ সাহা, মানৱ অধিকাৰ প্ৰটেকশ্যনৰ ৰাজ্যিক সভাপতি সত্যভূষণ দে,
শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিপেন ৰাভাৰ উপৰিও ১৫০ শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত নাগৰিক মঞ্চৰ যুটীয়া সম্পাদক গোকুল বাছনেট, সহকাৰী সম্পাদক সুৰেশ তাঁতী, অমিয় ৰাভা, পলি হাজৰিকা আৰু শ্ৰৱণ কুমাৰ ভাৰ্গৱে সহযোগ কৰে। অসম জাতীয় সংগীত পৰিৱেশনৰ পিছতেই এই অনুষ্ঠানৰ অন্ত পৰে। অনুষ্ঠানটি ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা নাগৰিক মঞ্চৰ বিষয়ববীয়া আৰু শুভাকাংক্ষীসকলক মহকুমা নাগৰিক মঞ্চৰ সম্পাদক নাৰায়ণ ফয়েলে কৃতজ্ঞতা জনাইছে। প্ৰতি বছৰে 1 জানুৱাৰী দিনটোত আমাৰ অঞ্চলৰ জ্যেষ্ঠসকলক একত্ৰিত কৰি নতুন প্ৰেৰণাৰে আগুৱাই যাবৰ কাৰণে শক্তি দিছে। সমাজত জ্যেষ্ঠসকলৰ অৱদান আছে। গোটেই জীৱনজুৰি তেওঁলোকে যি অভিজ্ঞতা সঞ্চয় কৰিছিল, সেই সঞ্চয়খিনিক যাতে বিলাই যাব পাৰে যোৱাৰ আগে আগে, তাৰ কাৰণে এই অনুষ্ঠান। আৰু সেই আশাৰে আমি সকলো সমবেত হওঁ। আৰু আমাৰ ঢেকিয়াজুলি নাগৰিক মঞ্চই আমাৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে যিবোৰ আঁচনি লয়, সেইবোৰত আমি সহযোগিতা আগবঢ়াওঁ আৰু এই অঞ্চলটোত কেনেকৈ আগুৱাই নিব পাৰোঁ সেই বিষয়ে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো আমি কথা বতৰা পাতি সেইমতে ব্যৱস্থা লওঁ। উপলক্ষে প্ৰতি বছৰে ইয়াত আমাৰ এটা সুন্দৰ অনুষ্ঠান আমি কৰি আহিছোঁ। বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলক লৈ আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে আমি তেখেতসকলক অভিনন্দন জনাওঁ। লগতে সমাজত বিভিন্ন দিশত কাম কৰিবলৈ ওলাই আহি পাৰদৰ্শিতা দেখুওৱা ব্যক্তিসকলক, বিশেষকৈ বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলৰ ব্যক্তিসকলক আমি ইয়াতে সম্ভাষণ জনাওঁ। আমাৰ উদ্দেশ্য হ'ল তেখেতসকলক এটা মঞ্চত একত্ৰিত কৰা আৰু পহিলা দিনটোতেই আমি তেখেতসকলক লগত পাই আমি নিজকে আমি সুখী অনুভৱ কৰিছোঁ। মহকুমা নাগৰিক মঞ্চৰ প্ৰতিগৰাকী বিষয়ববীয়া আমি তেখেতসকলৰ আমাক ইয়াত উপস্থিত থাকি যি উৎসাহিত কৰিলে আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। শ্বহীদ নগৰী ভাৰতৰ স্বাধীনতা সংগ্ৰামত 13 গৰাকী বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিয়া ঠাই, সেই ঠাইখন আজিও উপেক্ষিত হৈ আহিছে। ঢেকিয়াজুলি মহকুমা বিগত চৰকাৰে ঢেকিয়াজুলি মহকুমা ঘোষণা কৰিছিল, কিন্তু এই মহকুমা এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। গতিকে আমি আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাওঁ যে ঢেকিয়াজুলি মহকুমা অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। বৃহত্তৰ ঢেকিয়াজুলি আৰু বৰচলা সমষ্টি, দুটা সমষ্টিক লৈ গঠিত ঢেকিয়াজুলি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ 5খন মৌজাক সামৰি ঢেকিয়াজুলি মহকুমা পূৰ্বৰ পৰাই দাবী উত্থাপন হৈ আহিছে। প্ৰয়াত তৰুণ গগৈ দেৱৰ নেতৃত্বত 2016 চনৰ জানুৱাৰীত ঢেকিয়াজুলি মহকুমা ঘোষণা হৈছিল। গতিকে পিছৰ চৰকাৰে এই মহকুমা কাৰ্যকৰী নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক। গতিকে আমি আশা কৰোঁ আমি আজিৰ দিনটোৰ পৰাই আমি ইয়াতে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে আমি দাবী জনাওঁ চৰকাৰক, তেওঁলোকে মহকুমা পূৰ্ণতা দি মহকুমা কাৰ্যকৰী কৰি আমাক সকলোকে সুখী কৰক, সেই আশা কৰিছোঁ। আৰু নাগৰিক মঞ্চৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা সমূহ শুভাকাংক্ষী আমাৰ উপদেষ্টা মণ্ডলীৰ লগতে ৰাইজক আমি ধন্যবাদ জনাইছোঁ। ডেক বজাই যি মানে এটা পৰিৱেশ, সেই পৰিৱেশ চাওঁগৈ, কিন্তু আজি সম্পূৰ্ণ সেই পৰিৱেশৰ পৰা আঁতৰি আহি এটি ইমান সুন্দৰ নান্দনিক মানে আধ্যাত্মিক পৰিৱেশত থকাৰ নিচিনা লাগিলে, ভাল লাগিছে। আৰু সেইকাৰণে ঢেকিয়াজুলিৰ যি জ্যেষ্ঠ নাগৰিক মঞ্চ, এই মঞ্চলৈ মহকুমা নাগৰিক মঞ্চ, এই মঞ্চলৈ আমি শতকোটি প্ৰণাম জনাইছোঁ, কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে মানুহৰ জীৱনটো 60 বছৰৰ পিছতহে আৰম্ভ হয়। কেনেকৈ আৰম্ভ হয়? কাৰণ আমি গোটেই জীৱনটো কৰ্মৰ মাজত থাকোঁ। ল'ৰা ছোৱালী কেনেকৈ ভাল কৰোঁ, ঘৰখনত কি কৰোঁ, ঘৰ দুৱাৰ কেনেকৈ বনাওঁ, এইবিলাক কথাত মানে আমি সকলোৱে খুব বেছি ব্যস্ত হৈ থাকোঁ। কিন্তু যেতিয়া আমি অৱসৰ লওঁ, অৱসৰৰ পিছত কিন্তু আমাৰ এই সময়খিনি নিজা হৈ পৰে। গতিকে নিজা সময়খিনিত আমি সমাজৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে আমি অনেক কাম কৰি আমি সমাজখনক এটা গতিশীল মাত্ৰা প্ৰদান কৰাত আমি পথ প্ৰদৰ্শক হ'ব পাৰোঁ। সেইকাৰণে মই জ্যেষ্ঠসকলক, আজি মোৰ ইমান ভাল লাগিছে, ইয়াত ইমান গুণী মানী ব্যক্তিসকলক পালোঁ। এইসকলৰ যদি তেওঁলোকৰ সুচিন্তাৰে
আমাৰ নৱপ্ৰজন্মক যদি আমি আগুৱাই নিবলৈ চেষ্টা কৰোঁ, মই ভাবোঁ আমাৰ সমাজখন এখন সেউজীয়া পৃথিৱী হ'ব, য'ত অসূয়া অপ্ৰীতি একো নাথাকিব। এখন আমাৰ সভাপতিৰ কথা কওক, সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু ইয়াত আমাৰ অন্য কথা একো নাই। সকলোৰে মংগল হওক, চবৰে ভাল হওক, এইটোৱে কামনা কৰিছোঁ।